নমস্কাৰ পোনপ্ৰথমে বাবুতি অফিচিয়েল ইউটিউব চেনেলৰ জৰিয়তে সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু হাবিৰ পৰা এই শুভেচ্ছা বাৰ্তাটো দিবলগীয়া হৈছে কাৰণ আমি আমলৈ ভাঙি আছোঁ আৰু আমলৈ ভাঙি আছোঁ অকণমান ধেমালি আপোনালোকৰ বাবে আগবঢ়াই দিলোঁ। ধন্যবাদ। পুনৰ এটা ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বহাগৰ বতৰ, আজি দুমাহী, আজি পৰম্পৰা ৰক্ষা কৰি আমলৈ খাব লাগে বুলি কয়। আমলৈ সেইটো কাৰণে আমি আমলৈ ভাঙিছোঁ আৰু চাওক আপোনালোকে কেনেকৈ আমি আমলৈ ভাঙি আছোঁ। আজি এইদৰে হাবিৰ মাজত আমলৈ বিচাৰি ফুৰিছোঁ আৰু আছে আমাৰ শাসনজ্যোতি গছৰ ওপৰত উঠি আছে, নামি আহিছে, গছৰ ওপৰত উঠি আমলৈ কাটিছে। এইটো এটা এইটো শাসনজ্যোতি কামুৰিছে নাই? কামুৰিছে। ক'ত ক'ত কামুৰিছে? আজি য'তে ত'তে কামুৰিছে। কেনেকুৱা লাগিছে? দি দিছে আৰু ক'ত দিছে? ওলোমত। নাম আছে নাই? চাব লাগিব। নাই সেইটো নাই। এইদৰে আমি ঘূৰি ফুৰিছোঁ হাবি মাজে মাজে আমলৈ বিচাৰি। আমলৈটো কিহে কিহে খোৱা হ'ব? ডিম আৰু তাৰপৰা গাহৰি লগত কি থাকিব? লগত ৰঙাটো থাকিব আৰু আপঙো থাকিব। পাহল নাহৰ, এই পা নাহৰ ধুনীয়াকৈ ফুলি আছে। এই পা আছে ওপৰত। আমলৈ 20টামান ভঙা হৈছে, ওলাব নেকি 10 কেজিমান। এইবোৰ দেখিছে গোটেইদম হাতে চাতে এইবোৰ ৰঙা আৰু ক'লা হৈ গৈছে গোটেইখন ভাঙোতে আজি আৰু ভাঙিছোঁ আৰু কিমান হ'ব? 2 কেজি 3 কেজিমান হ'ব। টোপটো দেখাই দে। এনেকুৱাই আছে আৰু মানুহ নিয়মটোৰ কাৰণে ভাঙিছোঁ। বিহু বতৰত গান এটা গাই দিয়ে আমলৈ ভাঙি থাকোঁতে। সেই আমলৈয়ে কামুৰিছে আৰু ক'ত ক'ত কামুৰিছে গানকে গাই দিয়ে। ঐ জানো ঐ আমলৈয়ে কামুৰিলে গোটেই গাতে, ঐ এজেগাত কামুৰিলে জানানে। ৰখাটোৰ পিছত আমলৈ কাটি থোৱা আছে। মই এইটো এনেকৈ লৈ আনিছোঁ, লৈ আনি টিঙত ভৰাই দিওঁ। এইটো দেখিছোঁ, এইটো একদম ধুনীয়া টোপ আছে আৰু এনেকৈ আনি টিঙত ভৰাই দিম। খাই থাকক। এয়া এনেকৈ টিঙত দি দিছোঁ, ধুনীয়াকৈ কাটি দিছোঁ কিডালৈ। এইবোৰ আমলৈ বৰ বেয়া কামুৰিছে। এনেকৈ ভৰাই দিয়া হৈছে, এইবিলাক পৰুৱাবিলাক ওপৰা হৈ যাব আৰু তাৰপিছত আমি টোপখিনি লৈ যাম। দেখিছে? এনেকৈ আমলৈ ভাঙি আছোঁ।